ফ্ৰেণ্ডছ, আজি মই সৰু আলুৰ দম বনাইছোঁ। এইখিনিৰ কাৰণে মই প্ৰথমতে আলুখিনি বইল কৰি বাকলি এৰুৱাই লৈছিলোঁ আৰু কেৰাহীত মই এতিয়া তেল দিলোঁ আৰু আলুখিনি প্ৰথমতে অলপমান আমি ভাজি ল'ম, তেতিয়া সোৱাদটো খুব ধুনীয়া আহে। ইয়াত হালধি, নিমখ আৰু অকণমান মই জলকীয়াৰ গুড়ি দি দিম, কালাৰটো ভাল আহিবলৈ। যেতিয়া ধুনীয়াকৈ ভাজ খাই যাব, তেতিয়া আলুখিনি আঁতৰাই ল'ম আৰু এতিয়া ইয়াত তেল দিম আৰু এই তৰকাৰীখনত নহৰু পিঁয়াজ মই দিয়া নাই। ইয়াত গৰম মছলা, লং, ইলাচি, দালচিনি দিছোঁ, শুকান জলকীয়া, তেজপাত আৰু গোটা জিৰা আৰু অকণমান পাঁচফোৰণো দিম। এতিয়া বিলাহীখিনি দি ভালকৈ ভাজি ল'ম। হালধি আৰু নিমখ দি দিম, জিৰা, ধনিয়া, আকৌ ভালকৈ লৰাই ল'ব লাগিব। অকণমান গৰম পানী দি দিলে মছলাখিনি দিয়াই নাযায় আৰু মছলাৰ গোন্ধটো ভাল আহে। এইখিনি ধুনীয়াকৈ পানীটো শুকাই তেলটো ওলাব দিলে তৰকাৰীখন খুব ভাল হয়। গ্ৰেভিটো ভাল হ'বৰ কাৰণে মই ইয়াত অকণমান দৈ এড কৰিছোঁ। এতিয়া আপোনালোকে দেখিছেনে ধুনীয়াকৈ তেলটো ওলাইছে। এইখিনি সময়তে মই ভাজি থোৱা আলুখিনি দি দিলোঁ। ইয়াত অকণমান চেনি দি দিলোঁ, তেতিয়া সোৱাদটো খুব ধুনীয়া আহিব। এতিয়া অকণমান ঢাকন দি দিছোঁ, যাতে ধুনীয়াকৈ তেলটো ওলাই ভাজ খাই যায়। এতিয়া গ্ৰেভিটো যেনেকৈ ৰাখিব খোজে সেইমতে দি দিলেই হ'ল পানীটো। ইয়াত গৰম পানী দিলে টেষ্টটো খুব ভাল হয়। উতল আহোঁতেই মই ইয়াত কচুৰি মেথি দি দিছোঁ। কেঁচা জলকীয়াটো দি দিছোঁ আৰু ধনিয়া পাত লাষ্টত দিলে ইয়াৰ গোন্ধটো খুব ধুনীয়াকৈ তৰকাৰীখনত আহে। এতিয়া আমাৰ পিয়'ৰ ভেজ আলুৰ দম ৰেডি হৈ আছে আৰু এই আলুৰ তৰকাৰী লুচিৰ লগত খাবলৈ খুবেই ধুনীয়া হয়।